গুড মৰ্নিং বন্ধুসকল। আজি দেওবাৰ ৰাতিপুৱা আমি উপস্থিত আছোঁ টিলিঙা মন্দিৰ পৰা যাম ডাইৰেক্ট দেওশাল আইথান পূজা। দেওশালত এটা ডাঙৰ পূজা হৈ আছে আইথান পূজা, আৰু বছৰটোত এবাৰে হয়। শনিবাৰ দেওবাৰে আছিলে, মই শনিবাৰে যাব নোৱাৰিলোঁ, আজি যাম দেওবাৰ। আৰু যদি ভিডিঅ'টো আজি গধূলিলৈকে এডিট কৰিব পাৰোঁ তেনেহ'লে দেওবাৰে আপলোড কৰিম, নহ'লে বা ভিডিঅ'টো সোমবাৰে আপোনালোকে দেখা পাব। আৰু এয়া দেখিছে টিলিঙা মন্দিৰ, ইয়াত চাকি জ্বলাই পিনি যায় যাম দেওশাল আইথান পূজা। আৰু টিলিঙা মন্দিৰ যোনে যোনে ভাল পায় ভিডিঅ'টো লাইক কৰি দিব। নিশ্চয় আপোনালোকে টিলিঙা মন্দিৰ ভাল পায়, ভিডিঅ'টো লাইক কৰিব। আৰু এইফালে চাৰিওফালে দেখিছে টিলিঙা ৱালখনৰ আধা অংশ টিলিঙাই ঢাক খাই আছে। মানে এইফালে চাৰিওফালে টিলিঙা। ইয়াত বোলে টিলিঙা বান্ধিলে মনোকামনা পূৰা হয়। নিশ্চয় আপোনালোকে আহিব, টিলিঙা বান্ধিব। তাৰপিছত এইফালে দেখিছে গোটেই চাকি জ্বলাই আছে, ইয়াতো লগৰটো জ্বলাই আছে চাকি। আজি এই লগৰটো বাৰ্থডে, জন্মদিনৰ শুভেচ্ছা জনালোঁ বহুত। এয়া দেখিলে চাৰিওফালে টিলিঙা। এই টিলিঙাখিনি দেখি নিশ্চয় কিবা এটা মনত পৰিছে। ডিম্পু বৰুৱা আহিছিলে, ডিম্পু বৰুৱাৰ ভিডিঅ' সকলোৱে ডিম্পু বৰুৱাক চিনি পায় চাগে, ইউটিউবাৰ। এই টিলিঙাখিনি দেখাইছিলে, টিলিঙা মন্দিৰটো ধুনীয়াকৈ দেখাইছিলে। তাৰপিছত আমি টিলিঙা মন্দিৰত চাকি জ্বলালোঁ। এতিয়া ব'লক ডাইৰেক্ট যাওঁ দেওশাল আইথান পূজা। এয়া পাই গ'লোহি দেওশাল আইথান দেওশাল চাহ বাগিচা আইথান পূজা। এতিয়া ব'লক ভিতৰলৈ যাওঁ, পূজা কৰোঁ। পূজা কৰা নেদেখালোঁ, পূজা কৰিলোঁ বাৰু, ভিতৰলৈ আহিলোঁ। বেছি দীঘলীয়া হ'লেও আপোনালোকে ভিডিঅ'টো চাই বেয়া পাব। আৰু ব'লক আইথানৰ এতিয়া ভিতৰ ভাগ দেখুৱাওঁ। ভিতৰত মন্দিৰটোৰ পূজা কৰা সকলো জেগাডোখৰ। তাৰপিছত এয়া দেখিছোঁ ভিতৰ ভাগ আইথানৰ, ইয়াতে সকলোৱে চাকি তাকি জ্বলায়, এইফালে পূজা কৰে। আৰু আইথান আহিব, আইথানত পূজা কৰিলেও বহুত ভাল। আৰু আইথান যোনে যোনে ভাল পায় ভিডিঅ'টো লাইক কৰি দিব। তাৰপিছত ব'লক এতিয়া আইথান দেখালোঁ, এতিয়া ডাইৰেক্ট বজাৰ ফালে যাওঁ। বহুত ভোক লাগিছে, দুটামান বাজিলে। চাওমিন খাই মেলি এতিয়া বজাৰৰ ফালে ব'লক, বজাৰখন অকণমান দেখাওঁ। তাৰপিছত ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। চাওমিন খাই মেলি এতিয়া ডাইৰেক্ট যাওঁ বজাৰ ফালে। এয়া দেখিছে পুতলা 100 টকা চিঞৰিছে মানুহটোৱে। পুতলা। তাৰপিছত এইফালে ঘূৰি এইফালে চাওক মেলা গাড়ী, এইফালে মেলা চলি আছে, এইফালে পূজা। বহুত ভাল লাগিছে আহি পিনি। এইফালে দেখিছে মেলা, এইফালে ছটা ভীম, সৰু ল'ৰা পূৰা গাড়ী চলাইছে পোৱালিকেইটা। এইফালে দেখিছে ছটা ভীম RS 30 rupees লিখা আছে, 30 টকালৈ চাগে এজনৰ। সৰু ল'ৰা আমিনো ক'ত উঠিম আৰু, ব'লক। এইফালে চাওক মুখুৰা, বেলুন, মানুহ চাওক নাই, মানুহ চাওক ইমান ভিৰ, খোজ দিবলৈ জেগা নাই, এনেকুৱা ভিৰ কৈছোঁ নহয়। ভিডিঅ'টো যদি কিবা ভুল ভ্ৰান্তি আছে মাফ কৰিব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, লাষ্ট ফুচকা খাই মেলি ভিডিঅ'টো সমাপ্ত কৰিম। ফুচকা খাই ভিডিঅ'টো আজি ইমানখিনিতে সমাপ্ত কৰোঁ। পুনৰ লগ পোৱা আশাৰে আজি বাই। ভিডিঅ'টো যদি ভাল লাগিল লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।